अब तो मेरा दिल जागे न सोता है, क्या कर रहा है, कुछ कुछ होता है। तुम पास आए, यूं मुस्कुराए, तुमने न जाने का सपने दिखाए। সেইটো কৰিব লাগিব নহয়, আজি অলপ ডেকৰেশ্যন কৰিব লাগিব। মূল্যৰ আজিও খং উঠে নেকি? ভেকচিনটো লৈ মোৰো জ্বৰ, মূল্যৰ বা কি হ'ল? ক'ত ল'ব আশা কমে ভেকচিন লোৱা এন্দৰ। কেৰাটোৰ আজিও সমান নাই, ফোনটোও ৰিচিভ নকৰে। ঘৰক লৈকে যাওঁ ৰ কেৰাৰ কেৰাটো এটা সোমাই আছা। মূল্য ভেকচিন লৈ জ্বৰ হৈছে। কি কয় কেৰা? মই নলৈ ভাল কৰিলোৱে। তন্ধে লবি। সেই মূল্য যাবাৰ নহওঁতে যাবি। বাছা সোনকালে ল'ৰা ছোৱালীৰ লগত যোগাযোগ কৰি বেজিটো। তইহে যাবাৰ নহওঁতে যাবি আকৌ। জ্বৰ মোৰ হৈছে নে তোৰ? এই বেঙা মূৰ ইটো বেজি ল'লে জ্বৰ আৰু গাৰ বিষ অলপ হয়ে। মানুহে বেজি ল'লে বেমাৰ ভাল পায়, ইটো বেজি ল'লে বোলে বেমাৰ হয়হে। আও মাকা এইটো কেনে বেজি? পকাত ধৰা মূল্য ল'বি নলা নাই। তই যাবাৰ নহওঁতে গ'লে মোৰ ভালেই হ'ব। গোটাই ৰাইজতটো মোৰে হ'ব, চৌটোও মোৰে হ'ব, চৌটো এনেও পুৰা হিট হ'ব না। তই কেৰা হ'ব যে হ'ব, মই মাৰিলে তই ল'বি তো। মই মৰাক লৈ গৈছে, তাৰ হৈছে বেমাৰ বেজি লৈ। আহে ৰুমক লগিয়া। तूता एक परिंदा ऐसे तूता कि फिर उड़ ना पाया, उड़ता हुआ जो आसमां है, उड़कर कभी आसमां से कहता रहा मगर अल्लाह की बंदे हंसते, अल्लाह की बंदे। ওই কেৰা তোৰ গান শুনবা অহা নাই ওলৰ যো। তই আমাৰ নাঙৰ বাথৰুম ছিংগাৰ বুলি জানো যো, চবেই জানে। ওই মোলা তোর দরে মা আটা হারিতে মাথা মান না থো, এবার নতুন কিভাবে ভাবি গেছো বেলেগ। নতুন ভাববে নাঙ্গে যায় আগে এইটুকু চৌকে চলে দেখোচোন। জয় মোলা জয় দেরি হল র চশমা করে পিন্ধি র। বাপরে রাস্তা দিয়ে যাতে চশমাটো মাৰিব লাগে। এই দোকান শিখৰ একবাৰ খাই যাব লাগব। শিখৰ খাওঁতে খাওঁতে তাৰ মাত গোটাই গেছে। তুই কেৰা এনেকে নকবি তই শিখৰৰ কথা। তোৰ দৰে ৰজনী বাকীকে খাই দোকান মাৰা খেদাৱা নাই মই। এতিয়াক লাগি 10-15খন দোকান মাৰা খেদিলি তই, ৰজনী বাকীকে খাই পোকাৰত দি দমে নাই কিয় খা। এই পেকেটে ঢালি দিয়ে শিখৰ, ভাল কথা ক'লি বেয়া থাল। মই মৰিম নেকি? মৰ তই। মই শিখৰ মুখত নিদিয়াৰ পৰা এক খোজো লৰব নোৱাৰিম। যোৱা দোকানক লাগি যাওঁ। যাও এই মাষ্টাৰ যাও কা যদি যাও তাতে লাগল তো ভাই। তই ভাবলে কিয় আছে শিখৰ লগৰো যাওঁ। এই মোৰ কাৰণে ৰজনী দিবে লৈ আহিবি। পইচা দিছে না মোৰ তাত 10 টকা এটা আছে। অনেক মোৰ নাম কৈ লৈ আহিবি। গানা তাকে মাৰো ৰ। चांद छरो छन चेहरा, आंखों में देखो तो चश्मे का पहरा, कैसे देखो तेरी आंखें, मुझको तो लगता है डबल बैटरी का चश्मा। ই মাষ্টাৰৰ জক চাই থাকোঁতে মই শিখৰখিনি খাই দিওঁ ৰ। ফকতে পালি শিখৰো নেৰে। এতিয়া দেহাটো ভাল লাগছে। ওই কেৰা যোৱা দেৰি হৈছে। যাও ওই মোলা তইতো ভাল কাম কৰিছা, বাকী একো নকৰিলেও অলপ খান যি লগৈছে তই। ওই কেৰা কেনে আহিছে অলপ খান? চাওঁ চাই পেলাই কৈ আছো। কেৰা ৰোষ্টাৰ অডিঅ' কলিং চ'। এই মোলা বঢ়িয়া আছে, তোক কি বুলি ক'ম আৰু মই তোক শিখৰ 2 পেকেট খুৱাই আছো মই ৰ। এই কেৰা তই শিখৰ খবি নখা নাই, এতিয়া বাদ দি চৌটো আৰম্ভ কৰি যা। যাওঁ আজিও দেৰি হৈছে, আজিও বহুত দেৰি হৈছে। চশমাটো পিন্ধি লওঁ ৰ। মই যাওঁ তই খানি চাম্ভালিবি, কোনোবা আহিলে কি অলপ বহা উঠা কৰিব দিবি। হ'ব তই একদম চিন্তা কৰিব নালাগে, তই যা। ৱেলকাম বেক টু দি বিখ্যাত কেৰা ৰোষ্টাৰ অডিঅ' কলিং শ্ব'। মই যে কল কৰিম অসমত জানে মানে ইউটিউবাৰ, জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাক, যিয়ে সমগ্ৰ অসমতে ইউটিউবৰ জৰিয়তে খলকনি তুলি আছে। এটা হ'ল ডিম্পু বৰুৱা আৰু আন এটা হ'ল ডিম্পুজ ব্লগ। এই দুয়োটা চেনেলতে অসমৰ ৰাইজে তেওঁক বহুতো মৰম দিছে। তেওঁ বৰ্তমান ক'ত আছে আমি নাজানো, তেওঁক ফোনটো লগাম, বেলেগ কথা নাই, ইউটিউবৰ বিষয়ে তেওঁক সুধিম। কলটো লগোৱা যাওক মিষ্টাৰ ডিম্পু বৰুৱাক। ৰিং কৰিছে। হেল্ল' ডিম্পু দা নেকি?
মই বিখ্যাত কেৰালা ষ্টাৰ অডিঅ' কলিং শ্ব'ৰ পৰা কৈছোঁ। নতুনকৈ এটা আমি অডিঅ' কলিং শ্ব' খুলিছোঁ, তাৰে পৰাই আমাৰ কলটো লগা হৈছে। হয় হয়, নমস্কাৰ নমস্কাৰ। আপুনি বৰ্তমান ক'ত আছে ডিম্পু দা? ঘৰতে নে ক'ৰবাত গৈছে? নাই মানে এনেই মানে মই ঘৰত নাই, মই ৰাজস্থানত আহিছোঁ। কি কোৱা ডিম্পু দা, ৰাজস্থান গৈছা? হয় দৰ্শক, মই কেমেৰাত ক'ব বিচাৰোঁ ডিম্পু দা আজি ঘৰত অসমত নাই, ৰাজস্থানত আছে তেখেত। বাকী আপুনি ভালে আছেনে ডিম্পু দা? হয় হয়, মই আছোঁ, ভালে আছোঁ মই। বাকী আপুনি ডিম্পু দা ইউটিউবৰ বিষয়ে কি ক'ব? ইউটিউবৰ বিষয়ে আৰু মই কি ক'ম, এই মানে ইউটিউব কৰি যোৱা। নহয় নহয় ডিম্পু দা, নতুন নতুন ইউটিউবাৰবোৰৰ বিষয়ে কি ক'ব আপুনি? লাগি থকা, ভাল ভালকৈ ভিডিঅ' দি যোৱা, ডেইলি ভিডিঅ' দি যোৱা, পিছফালে ঘূৰি নাচাবা। মানে কি জানানে, কোনে কি কৰিছে এইটো তুমি চাব নালাগে, তুমি তোমাৰ কামটো কৰি যোৱা। হয় হয় ডিম্পু দা, হয়। ডিম্পু দা ৰাজস্থানত আপুনি এনেই গ'লে নে ফুৰিব? নাই নাই, এনে মানে আৰু কি, মোৰ এই ভিডিঅ' বনাম 2-4টা, ৰাজস্থানৰ হেৰিটো দেখুৱাম, পৰিৱেশটো দেখুৱাম মোৰ ভিডিঅ'ৰ জৰিয়তে, সেয়াই আৰু। আমিতো আৰু ভ্লগাৰ মানুহ, ভিডিঅ' বনাবই লাগিব। হয় হয় ডিম্পু দা, হয়। তোমালোকৰ এইটো কি শ্ব' বুলি ক'লা? হয় ডিম্পু দা, আমাৰ শ্ব', আমাৰ বিখ্যাত কেৰালা ষ্টাৰ অডিঅ' কলিং শ্ব'। তাৰমানে আমাৰ শ্ব'টো ডিম্পু দা একদম নতুন শ্ব'। আমাৰ শ্ব'টোৰ দ্বাৰাই মানে আপোনালোকৰ দৰে 2-4জন মানুহক ফোন কৰি দৰ্শকক দেখাটো আমাৰ লক্ষ্য। তোমাৰ নামটো কি? মোৰ নাম ডিম্পু দা, মোৰ নাম কেৰালা ষ্টাৰ। পাছত কেতিয়াবা কথা পাতিম, এতিয়া ময়ো ব্যস্ত আছোঁ, ভিডিঅ' চিডিঅ' বনাব লাগে। যিহেতু এঠাইত আহিছোঁ, তাৰে কিছুমান বস্তু কেপচাৰ কৰি ময়ো দৰ্শকক দেখুওৱাটো মোৰ লক্ষ্য। হয় হয় ডিম্পু দা, এতিয়া ৰাখোঁ দিয়া। সময় পালে ডিম্পু দা কেতিয়াবা মিছ কল দিবি, মোৰ একদম ফ্ৰী আছে, মই ফোন মাৰিম। হ'ব দিয়া হ'ব দিয়া। অ'কে ডিম্পু দা, বাই। হয় দৰ্শক, ডিম্পু দা মোক এইমাত্ৰ ক'লা ফোনত, আপোনালোকেও শুনিছে নিশ্চয়। তেখেত বৰ্তমান ৰাজস্থানত গৈছে, চবেই জানে। ৰাজস্থানত যাই ভিডিঅ' চিডিঅ' বনাই দেখাব আৰু চবকে। বিখ্যাত কেৰালা ষ্টাৰ অডিঅ' কলিং শ্ব'টো আজি আমি ইয়াতেই বন্ধ কৰিম। হেৰিত আকৌ নতুন ব্যক্তিক আমি ফোন মাৰিম, আপোনালোকৰ মোৰ লগত থাকিলে হ'ল খালি। এতিয়া কাজিৰঙালৈকে যাওঁ, ভোগলা কি কৰি আছে চাওঁ। তই কেৰা আহিলি? আজৰি অ' ডিম্পু দা আজি ৰাজস্থান গৈছে, সেইকাৰণে বেছি সময় কথা নাপাতিলোঁ আৰু আকৌ অসুবিধা হ'ব পাৰেতো। কিয় গৈছে ৰাজস্থানত, কিয় বেমাৰ চেমাৰ হৈছে নেকি? মানুহ বেমাৰ হ'লেহে বাহিৰত যায়। তোৰ মোৰ কথাটো বেলেগ আৰু, আমাৰ দৰে মানুহ বেমাৰ হ'লেহে যাব বাহিৰত। ডিম্পু দা কিমান ডাঙৰ এটা ইউটিউবাৰ অসমৰ, সি আৰু বেমাৰ হ'লে বাহিৰত যাব নেকি, এনেই যাব। কি ক'লা তাৰপৰা তোক? ক'লা আৰু নতুন ইউটিউবাৰগিলাক ভালকৈ ভিডিঅ' চিডিঅ' বনাই থাকিব দিছে। পিছত ফোন মাৰিব বোলে মোক, কৈছে ঘৰত আহিলে। এতিয়া হাজাৰক সিও ভিডিঅ' বনোৱা মানুহ, ভিডিঅ' চিডিঅ' বনাব, অসুবিধা পাবই দেচোন। হয় দিয়ক, কিয় নহয়, এখন বেপাৰ কৰিয়ে খাই আছে সিও। এতিয়া যাওঁ নেকি ময়ো অলপ বাগান দিব লাগিব যাই। তই যা, মই অলপ কিবা কিবি কৰি যাই আছোঁ। বা এইগিলাহে চলি, এতিয়া গুৰুত্ব আছে কাম এটাৰ প্ৰতি। মই যাব ওলাও, তই থাকবে ঘুরছে, বঢ়িয়া দে। যা যা, তই যা, বেজি লোৱা মানিব পাৰে। যা দে, তই লাহে লাহে আহি থাক। লাষ্ট वीडियो को लाइक करो, शेयर करो, कमेंट करो, सब्सक्राइब करो। ভিডিওটো লাইক কর, কমেন্ট কর, শেয়ার কর, সাবস্ক্রাইব কর। যিমান পাৰে সিমান শ্বেয়াৰ কৰ আমাকো নতুন নতুন ভিডিঅ' দিবা পাৰা, কৰ কেৰালা ষ্টাৰ অডিঅ' কলিং। থ